আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। তো আপোনালোকৰ খবৰ কেনে? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আল্লাহৰ ওচৰত দোৱা কৰোঁ আল্লাহ তাআলা যাতে আপোনালোকক ভালে ৰাখে, তাৰ লগতে যাতে আমালোককো ভালে ৰাখে। আপদ বিপদ বালা মুসিবতৰ পৰা যাতে আল্লাহ তাআলা হেফাজতত ৰাখে। সকলোৱে ইনশাআল্লাহ আমি আল্লাহৰ ওচৰত সদায় দোৱা কৰিম আল্লাহ যাতে সকলো বালা মুসিবতৰ পৰা যাতে আল্লাহ তাআলা হেফাজতত ৰাখে। যিয়ে নহওক বৰ্তমান আছোঁ মই দামপুৰত, আৰু এই দামপুৰত আহিছিলোঁ আলহী খাবলৈ। এতিয়া শুনিলোঁ যে এটা পাহাৰ আছে, আৰু পাহাৰৰ ওপৰত এখন মছজিদ আছে আৰু এটা মাদ্ৰাছা আছে। তো ভাবিলোঁ অকণমান ফুৰি আহোঁ, চাই আহোঁ, এটা ব্লগ বনাওঁ আপোনালোকৰ কাৰণে, আপোনালোকে যাতে চাব পাৰে। তো বৰ্তমান মোৰ পিছত যিখন ৰাস্তা দেখি আছে, মই একদম এই তলৰ পৰা আহিলোঁ আহি এতিয়া মই ওপৰফালে উঠি আছোঁ, আৰু উঠিব লাগিব, বহুত দূৰ যাব লাগিব, খোজকাঢ়ি গৈ আছোঁ, অলপমান ভাগৰ লাগি আছে, বহুত কষ্ট কৰি ব্লগটো বনাই আছোঁ। ব্লগটো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই তলৰ পৰা আহিলোঁ, ঠাইখিনি বৰ ধুনীয়া ঠাই। জনাব, আমি বৰ্তমান যিটো জেগাত যাই আছোঁ তাৰতো আৰু কিমান দূৰ আছে? আমি যিটো জেগাত বৰ্তমান যাই আছোঁ মাজেৰে পৰা প্ৰায় আৰু আধা কিলোমিটাৰ অলপ কম আছে, আৰু আধা কিলোমিটাৰমান যাব লাগিব। আধা কিলোমিটাৰ অলপমান কম আছে বুলি কৈছে। তো আমি বৰ্তমান পাহাৰৰ ওপৰেদি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। হেৰাণ হৈ গৈছে, এইখিনি বৰ্তমান উঠি আহিছোঁ পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰেদি আমি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। পাহাৰৰ আমি বহুত ওপৰত উঠি আহিলোঁ। তো আপোনালোকক বৰ্তমান মই তলত দেখুৱাই আছোঁ, মই কিমান দূৰ উঠি আহিলোঁ সেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চাওক, মই এইটো ৰাস্তা দি আহিলোঁ, আহিখিনি বহুত কিন্তু ওপৰত আহিছোঁ মই। আৰু চাওক বৰ্তমান আমি কিমান তলত আছোঁ। গছনিৰ কাৰণে আমি ভালকৈ হয়তো অনুভৱ কৰা নাই ভিডিঅ'ৰ মাধ্যমত, কিন্তু একচুৱেলি যদি বাস্তৱত চাব গ'লে কিন্তু বহুত তলত আছে জেগাখিনি। চাওক, যদিও বহুত কষ্ট কৰি ওপৰফালে উঠি আছোঁ, উঠিলেও কিন্তু অকণমান ভাল লাগি আছে। কিহৰ কাৰণে ভাল লাগি আছোঁ জানেনে? কাৰণ এনেকুৱা ঠাইত মানে কোনোদিন মানে অহা নাছিলোঁ, আজি হয়তো আহিলোঁ। মানে বহুত মানে এটা মনৰ ভিতৰত অকণমান ভাল লাগি আছে যে এনেকুৱা ঠাইত একচুৱেলি ফুৰিলে কেনেকুৱা লাগে। চাওকচোন, এইটো ওপৰফালে যোৱা ৰাস্তা, আমি কিন্তু ওপৰফালে উঠি আছোঁ। আৰু এইটো চাওক একদম মানে তলত, একদম তলত এইটো আৰু কি এই তলত আমি বৰ্তমান বহুত ওপৰত আছোঁ। আৰু এইফালে চাওকচোন কি ধুনীয়া এটা চিনাৰী, মানে গছ। আৰু এইটোতো ৰাস্তা, এইটো দি আমি আহিলোঁ বৰ্তমান, আৰু আমি বৰ্তমান যিটো ৰাস্তা দি আহিছোঁ ৰাস্তা দি ওপৰফালে গৈ আছোঁ। আৰু বেছি দূৰ নাই, কাৰণ আমি মানে আহিলোঁ ইয়াত, আমি আৰু বেছি দূৰ নাই, অলপমান দূৰ আছে। তো 100 মিটাৰমান আছে, বেছি দূৰ নাই। তো যিখিনি জেগাত আহিছোঁ এইখিনি জেগাত কিন্তু বৰ্তমান বহুত ভাগৰ লাগি গৈছে। আৰু হাতে চাওঁ একদম পাহাৰৰ ওপৰত আছোঁ, আমাৰ লগতে জনাব আছে। তো একেলগে আমি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাই থাকিলে আপোনালোকৰ ভাল লাগিব। মছজিদ, এইটো মছজিদৰ নামটো কি আছিলে জনাব? এই খানকাহৰ মছজিদ কয়, এইটো খানকাহৰ মছজিদ বুলি কয়। এটা একদম পাহাৰৰ ওপৰতে, একদম ওপৰতে, পাহাৰৰ ওপৰত। আমি যে তলৰ পৰা আহিলোঁ, তলৰ পৰা আহি আমি এই পাহাৰৰ ওপৰত উঠিলোঁ। আৰু উঠাৰ পিছত আমি মছজিদ এটা দেখা পালোঁ। বহুত হেৰাণ লাগি গৈছে। আপোনালোকক কষ্ট কৰি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাওক, কিন্তু বহুত ভাল লগা জেগা এইটো। মানে কি যে কেতিয়াবা মানে কি যে অলপ ফুৰা সেনেকৈ আহিলে আপোনালোকে আহিব। জেগাখিনি বৰ ধুনীয়া জেগা, চাব লগা জেগা, কি বহুত ভাল লাগে। আমি যে আহিছোঁ এতিয়া আমাৰ বহুত ভাল লাগিছে। যদি আমি তলৰ পৰা কষ্ট কৰি আমি ওপৰত আহিছোঁ, কিন্তু আমাৰ একচুৱেলি কি অহাৰ পিছত এতিয়া ভালে লাগি আছে, বঢ়িয়া লগা নাই। ইনশাআল্লাহ আপোনালোকে আহিব, আহিলে ভাল লাগিব, আপোনালোকে আহিব ইয়াতে। চাওক না, একচুৱেলি কিমান ধুনীয়া এটা ঠাই, আৰু আপোনালোকে চাই গমেই পাই আছে। একেবাৰে মানে ঠাণ্ডা, বহুত ঠাণ্ডা। যদিও ওপৰত উঠিছোঁ, মানে এনেকুৱা ভাৱ হোৱা নাই, গৰমৰ ভাৱেই হোৱা নাই, বহুত ঠাণ্ডা লাগি আছে। এতিয়া পাহাৰৰ ওপৰৰ পৰা এতিয়া তলৰ দৃশ্যটো কেনেকুৱা দেখা যায়, মানে তলৰখিনি কেনেকুৱা দেখা যায়, সেইটো আপোনালোকক মই এতিয়া দেখাম, আপোনালোকে চাওক।
চাওক একদম এইটো কিন্তু যিটো ঘৰ আপোনালোকে দেখা পাইছে এইটো একদম পাহাৰৰ একেবাৰে তলত ঘৰটো একেবাৰে সৰু দেখা গৈ আছে আৰু এই চাওক এইবিলাক হ'ল আপোনাৰ মানে পথাৰ এইবিলাক পথাৰ পানী অকণমান দেখা গৈ আছে পানী আছে অলপ মানে সেইবিলাক খেতি কৰা পথাৰ আৰু কি কিন্তু আৰু এইবিলাক তলফালেদি কিন্তু ঘৰ আছে চাওক মানে বহুত আশা আছে আপোনালোকে ভিডিঅ'টো চাব বুলি আৰু কি কাৰণ বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ তো সেইটো মানে খানকাহী এটা মছজিদ কাৰণ ৰমজান মাহৰ যিটো আমাৰ এতেকাফ হয় তেতিয়া আমাৰ এইটো মছজিদত আৰু কি বহুত মানুহে তাৰমানে ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি কিনে এতেকাফ কৰে ইয়াতে আল্লাহৰ ইবাদত কৰে এইটো মছজিদ তো জাগাখিনি বৰ ধুনীয়া জাগা বহুত ভাল লাগি আছে জাগাখিনি পাহাৰৰ ওপৰত আৰু চাৰিওফালে গছ-গছনি আছে আৰু কি চাৰিও চাইডখিনি দেখালোঁ এতিয়া আমি এইটো মছজিদৰ যিটো ইমাম অলপমান ইমামৰ লগত কথা পাতোঁ চাওঁ আহক যিখিনি ঠাইত আছোঁ এইখিনি ঠাইত আমাৰ ৰমজান মাহত যিটো আমাৰ তাতে তাৰাইব কৰাইছিলে তাৰে জনাবৰ লগত আহি কিনে দেখা হৈ গ'ল এইটো মছজিদৰ সি ইমাম তো ইনশাল্লাহ তাৰ লগত এতিয়া আমি কথা পাতিম তাৰ আগতে আমাৰ এইটো মছজিদৰ যিটো খেদমতকাৰ যিটো খাদিম আমি খাদিমৰ লগত অলপমান কথা পাতোঁ আমাৰ বৰ্তমান যিজন জনাবক দেখি আছে এইজন জনাব হ'ল আমাৰ এইটো মছজিদৰ খাদিম যিটো মছজিদত আপোনালোকক মই দেখুৱালোঁ তো এই মছজিদৰ হ'ল খাদিম পিছফালে আপোনালোকে যিটো মছজিদ দেখি আছে এইটো হ'ল মছজিদ এই মছজিদৰ খাদিম হ'ল আমাৰ এইটো জনাব তো জনাব আপুনি ইয়াতে কিমান দিন ধৰি খাদিম কৰি আছে বৰ্তমান ইয়াতে আমাৰ বেছি দিন হোৱা নাই একমাহমান হৈ গ'ল ইয়াৰ আগতে বেলেগ আছিলে বেলেগত ঘগ্ৰাপাৰত আছিলোঁ আচ্ছা যিটো আমি তলৰ পৰা ইমান দূৰ উঠি আহি যিটো হয়তো মছজিদ এই মছজিদত একচুৱেলি অক্তিয়া নামাজত কিমানখিনি মানুহ হয় কাৰণ আমিতো তলৰ পৰা অহাতে আমাৰতো ভাগৰ লাগি গৈছে মানুহ হয় আচ্ছা অলপ চলপ হয় শুকুৰবাৰ দিনাখন কিমান হয় অলপ বেছিকৈ হয় আচ্ছা এইখিনি ঠাইটো একচুৱেলি যিখিনি বৰ্তমান আমি হয়তো ফুৰি চালোঁ একেবাৰে মানে পাহাৰৰ ওপৰত এইটো মছজিদ একচুৱেলি ইয়াতে কিমান দিন ধৰি হৈছে ইয়াতে এইটো বহু বছৰ হ'ল আচ্ছা বহু বছৰ হ'ল তো এইটো আপোনালোকে যিটো পিছফালে মছজিদ দেখি আছে এই মছজিদটো একচুৱেলি বহুত দিন ধৰি হ'ল আমাৰ বৰ্তমান যিটো জনাব এইটো নতুন খাদিম কিবা একমাহ ধৰি আহিছে ন একমাহ ধৰি আহিছে তো ইয়াৰ আগতে মানে বেলেগ এটা খাদিম আছিলে তো বৰ্তমান ইনশাল্লাহ আমি খাদিমৰ লগত কথা পাতিলোঁ হুজুৰ আমাৰ কাৰণে দোৱা কৰিব তো বৰ্তমান যিটো মছজিদৰ ইমাম যিটো আমি বৰ্তমান ইমামটোৰ লগত অলপমান কথা পাতি চাম তো এইটো হ'ল ইমাম হুজুৰ আপুনি ইয়াতে বৰ্তমান কিমান দিন ধৰি ইয়াতে ইমামতি কৰি আছে মোৰ এতিয়া প্ৰায় আঢ়ৈ মাহে হ'ব আঢ়ৈ মাহ ৰমজানৰ পিছৰ পৰা মই ইয়াতে আছোঁ আচ্ছা ৰমজানৰ পিছত মানে ইয়াতে আছে আৰু কি আচ্ছা ইয়াতে যে আছে আপুনি ইমান যিটো পাহাৰত একদম ওপৰত যিটো মছজিদ আপোনালোকৰ ইয়াতে হয়তো ভয় নালাগে নেকি আমাৰ ভয় নালাগে ইয়াতে এডজাষ্ট হৈ গৈছে এডজাষ্ট হৈ গৈছে একচুৱেলি কি জানে না য'তে এটা মানুহ হয়তো নতুনকৈ থাকিলে যি জেগাতে হওক বা কিন্তু একচুৱেলি নতুন কেইদিনমান হয়তো অলপমান বেয়া লাগে কিন্তু তাৰপিছত যদি এডজাষ্ট হৈ যায় তেতিয়া কিন্তু মানে কি ভাল লাগে আৰু কি তো যিয়ে নহওক ইনশাল্লাহ ইমাম চাবৰ লগতে কথা পাতি ভাল লাগিলে ইমাম চাবও নতুন আৰু আমাৰ যিটো পিছফালে খাদিম দেখি আছে সিও আমাৰ ইনশাল্লাহ এইটো খেদমতকাৰ হিচাপে নতুন হিচাপে আছে তো আপোনালোকে খাছ কৰি আমালোকৰ কাৰণে দোৱা কৰিব আমাৰ ইমাম চাবৰ কাৰণে দোৱা কৰিব আমাৰ খাদিম চাবৰ কাৰণে দোৱা কৰিব আল্লাহ যে তেওঁলোকক হেফাজতত ৰাখে যিহেতু ইয়াতে থকা মেলা ৰাতি ইয়াতে থাকে আৰু ইয়াতে থাকে ন ইয়াতে থাকে খানা পিনা ইয়াতে খায় ষ্টুডেণ্ট আছে নেকি ছাত্ৰবিলাক বৰ্তমান নাই নেকি আচ্ছা বৰ্তমান বন্ধ আছে কাৰণ যিহেতু আমাৰ বকৰীদ পাৰ হৈ গ'ল এতিয়া আকৌ খোলা হ'ব তো ইয়াতে টোটাল কিমানটামান ছাত্ৰ আছে 25জন আছে এটাতো হিপছৰ ন বাকীতো বেলেগ ক্লাছ নাই কিজানি বেলেগ ক্লাছ আপোনাৰ দিনীয়াটোৰখিনি আছে মক্তব চব আছে তো এতিয়া একচুৱেলি কি হাবিজি খানা কিন্তু দিনীয়াত আৱাল হিচাপত তাৰমানে কি চমলৈকে আছে তো আপোনালোকে কোনোবাই যদি ইচ্ছা কৰে ইয়াতে মাদ্ৰাছাত ইনশাল্লাহ আহিব পাৰে কাৰণ ঠাইখিনি বৰ ধুনীয়া ঠাই ইয়াতে মানে কোনো বাহিৰা মানুহৰ কোনো ডিষ্টাৰ্ব নাই তো আপোনালোকে ইয়াতে নিজ স্বাধীন হিচাপতে যিমান মানে ভাল লাগে পঢ়ি থাকিব পাৰিব কোনোবাই আপোনাক মানে ডিষ্টাৰ্ব কৰিবলৈও নাহে কাৰণ ঠাইখিনি বৰ ধুনীয়া ঠাই চাৰিওফালে চাওক মানে কি যে খালি গছ-গছনি আছে আপোনালোকৰ খেলা ধূলা হিচাপতে আপোনালোকৰ অলপমান সুবিধা হ'ব আৰু কি ছাত্ৰবিলাকৰ ইয়াতে ইনশাল্লাহ পঢ়া শুনা বৰ ভালে যিখিনি আমি কথা পাতি মানে কি জানিলোঁ বুজিলোঁ কাৰণ হিফজৰ খানা হিচাপত তাৰমানে এইখিনি ঠাইখিনি বৰ ধুনীয়া ঠাই আৰু কি কাৰণ হাবিজ পঢ়াটো অলপমান কঠিনতো কাৰণ নিৰাপত্তা জেগা হ'লে অলপ ভাল আৰু কি যিহেতু বজাৰৰ মানে অলপ ইমান হেৰি নাই কাৰণ ছাত্ৰবিলাক মানে খালি পঢ়া হিচাপতে আৰু কি ইয়াতে এনি টাইম লাগি থাকিব পাৰিব কাৰণ একচুৱেলি বজাৰ চজাৰৰ তাৰমানে কোনো হেৰি নাই যে ছাত্ৰবিলাক বজাৰত যাব চাহ খাব কিবা খোৱাৰ হেৰিয়ে থাকিব ইমান হেৰি নাই খালি ইয়াতে খালি পঢ়া গতিকে আপোনালোকে যদি পাৰে
তো এনেকুৱা ঠাই মাদ্ৰাছাত দিব। তো এই মাদ্ৰাছাত দিব বুলি মই আশা কৰিলোঁ, কাৰণ বৰ ধুনীয়া জেগা। তো ইনশাআল্লাহ আপোনালোকে আমালোকৰ চবৰ কাৰণে দোৱা কৰিব। আৰু এতিয়া গুচি যাব লাগে, কাৰণ ঠাইখিনি চালোঁ, ভাল লাগিলে। আপোনালোকে আহিব, আহি কেনে আপোনালোকে চাব ইনশাআল্লাহ। যোৱাতে ভাবিছিলোঁ সেইটো ৰাস্তা দিয়ে যাম, কাৰণ সেইটো ৰাস্তা দিয়ে আমি নগ'লোঁ। এতিয়া এই ৰাস্তা দি যাই আছোঁ। এই ৰাস্তাটো ইমান হেৰি নহয়, যাওঁ কাৰণ চাই যাওঁ। পাহাৰৰ একচুৱেলি কি উঠাৰ কাৰণে মানে চাৰিওফালে ৰাস্তা আছে আৰু কি, চাৰিওফালে ৰাস্তা আছে। তো আমি ভাবিছোঁ এতিয়া ইফালে দিয়ে যাম। ৰাস্তাটো কেঁচা ৰাস্তা, আৰু অলপ বহুত খোজকাঢ়িব লাগিব। লাহে লাহে খোজকাঢ়ি আছোঁ, কাৰণ তলফালে গৈ আছোঁ। চাওক একদম তলেদি যাব লাগিব, বহুত তলত যাব লাগিব। তো যাই থাকোঁ ইনশাআল্লাহ লাহে লাহে। আপোনালোকেও চাই থাকক ভিডিঅ'টো। আমি ওপৰৰ পৰা তলফালে বহুত তলফালে নামি আহিলোঁ, যাই আছোঁ, কিন্তু অকণমান ৰিস্ক আছে। ৰাস্তাটো কেঁচা ৰাস্তা না, পিছলে খাই পৰি যাবৰ সম্ভাৱনাটো আছে, কাৰণ ৰাতিপুৱা আজি বৰষুণ হৈছে। আৰু পাহাৰৰ মাটিৰ খবৰটো আপোনালোকে জানেই কেনেকুৱা। অলপমান বৰষুণ হ'লে ৰঙা মাটি না, ৰঙা মাটি, সেইকাৰণে অলপমান পিছলাটো অকণমান বেছি। চাওক কিমান ৰিক্সত যাব লগা হৈছে, কাৰণ ইয়াৰ ৰঙা মাটি। বৰ্তমান আমি একেবাৰে এই পাহাৰৰ ওপৰৰ পৰা আহিলোঁ, আহিখিনি এতিয়া বৰ্তমান তলত আছোঁ। বৰ্তমান য'ত আছোঁ এইটো কিন্তু দামপুৰৰ কবৰস্থান। এইটো কবৰস্থান আপোনালোকে চাওক, এইটো হ'ল কবৰস্থান, আৰু এইটো পাহাৰৰ তলতে। আৰু এই দেখি আছোঁ যে এইটো হ'ল ঈদগাহ, এইটো ঈদগাহ ন, ঈদগাহ ফিল্ড। তাতে ল'ৰাবিলাকে বল খেলি আছে। এইটো হ'ল কবৰস্থান, আৰু এইটো হ'ল একদম পাহাৰৰ তলতে। তো ওপৰৰ পৰা আহিলোঁ তলত, কেনেকুৱা লাগিলে? খুব ভাল লাগছে, খুব ভাল লাগিছে। পৰিৱেশটো খুব ভাল মানে আমি যে আহিলোঁ মানে হেৰান লগা নাই নেকি? লাগিছে, ভাগৰ মানে লাগিছে। ভাগৰ লাগি গৈছে আৰু কি, ভাগৰ লাগিছে, আহিবলৈ ভাগৰ লাগি গৈছে। একচুৱেলি আমি অলপ ডেকা আছোঁ তো, আমাৰ ভাগৰ অলপ মানে কমকৈ লাগিছে। এওঁলোক অলপ বয়স হৈছে তো, বয়স মানে একচুৱেলি বয়সৰ লগত অলপ মানে কথা আছে। বৰ্তমান আমি এইটো ৰাস্তা দি যাম, ঈদগাহৰ মাজেদি যাম। আপোনালোকে চাই, এইটো হ'ল কিন্তু কবৰস্থান। এইটো কবৰস্থান, বৰ ধুনীয়া জেগাত, মানে চাৰিওফালে গছ। মানে ইয়াতে একচুৱেলি কি ৰ'দ ওলা বস্তুটো কমেই ক'ব গ'লে, কাৰণ চাৰিওফালে যদি গছ থাকে, গছৰ ওপৰত মানে কি গছে ৰ'দটো ৰাখি দিয়ে, বুজি পাইছে? তো ঠাণ্ডা, একদম ঠাণ্ডা লাগি আছে জেগাখিনি, বৰ ধুনীয়া জেগা আৰু কি। চাওক, কাৰণ চাব লগা একচুৱেলি জেগা বহুত আছে। এইটো হ'ল মানে কি দামপুৰৰ ঈদগাহ ময়দান, আৰু ঈদগাহ ময়দানে বৰ্তমান ল'ৰাবিলাকে বল খেলি আছে। আৰু ঈদগাহ ময়দানৰ লগতে হ'ল কবৰস্থান। এতে হ'ল কবৰ, এতে হয়তো কাৰোবাৰ মা বাবা, দাদা দাদি, নানা নানি, ভাই ভনী, ককা, এইবিলাকে হয়তো ইনশাআল্লাহ চিৰদিনৰ কাৰণে বিদায় হৈ ইয়াতে কবৰবাসী হৈ আছে। আমাৰো এদিন যাব লাগিব, আমি যাতে এওঁলোকৰ কাৰণে দোৱা কৰোঁ, আল্লাহ যাতে তাকে এওঁলোকক জান্নাতত দিয়ে। তো বৰ্তমান আপোনালোকক বহুত দেখুৱালোঁ, বহুতখিনি দেখুৱালোঁ। এতিয়া আমি এইখিনিতে ইনশাআল্লাহ ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিব, আমালোকৰ কাৰণে দোৱা কৰিব। তো ইনশাআল্লাহ ইয়াৰ পৰা আমি বিদায় লৈছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।